Hello friends, welcome. As আমি যাবলৈ ওলালো চান্দুবি হঠাৎ যাবলৈ ওলালো কোনো প্লেন নাছিল উইথ ফেমিলি বহুত এক্সাইটেড হৈছো চান্দুবি যাম এতিয়া ড্ৰাইভাৰ জন আহি আছে তাৰ আগতে গাড়ীখন আমি উলাই থওঁ বহুত ভাল লাগিব সো গেট ষ্ট্ৰট ইয়া চান্দুবি যাবলৈ ওলাইছো গাড়ীখন অলপ ওলাব লাগে গাড়ীত তেল চেল ভৰালো আৰু এতিয়া আমি যাই আছো চান্দুবি বিৰাট ধুনীয়া ঠাই হয় বিৰাট ধুনীয়া বিল একচুৱেলি এখন বিৰাট ধুনীয়া বিলৰ যে নেচাৰেল বিউটি কি কম আৰু বিৰাট ভাল লাগে অসমৰ এখন মানে বেষ্ট পিকনিক প্লেচ হয় আৰু চান্দুবি অৱস্থিত দক্ষিণ কামৰূপত অসমৰে গুৱাহাটীৰ পৰা বেছি দূৰ নহয় 60-65 কিলোমিটাৰ মান হ'ব পাৰে আপোনালোকে আহি যাব বিৰাট ভাল লাগে আৰু বিশেষকৈ আমি যাই আছো আজি মেলা চাব যেহেতু 1 পৰা 4 জানুৱাৰী পৰ্যন্ত তার স্থানীয় রাজ্যে মেলা অনুষ্ঠিত করে চান্দুবি মেলা বহুত ফেমাস হয় চান্দুবি মেলা তাকে চাবলৈ যাই আছো আজ দিন তাৰিখ ৰবিবাৰ সো চাও কি হয় দেখা যাও কিনো আছে মেলা কিয় ইমান বিখ্যাত তো আপোনালোকে সকলোখিনি দেখা পাব মই বহুত এক্সাইটেড হৈ আছো একচুৱেলি সো বহুত ভাল লাগে বহুত ভাল লাগে সো সকলোখিনি আপোনালোকে দেখা পাব সো চাই থাকক এয়া গাড়ীৰ লাইন চাওক আপোনালোকে ইমান লাইন বহুত দেৰি হ'ল আমাৰ 12টা বাজিলে আৰু কেতিয়াবা যাই পাওঁ বহুত দেৰি হ'লে ৰখি আছো আমি বাইকবোৰ যাই আছে কেতিয়াবা যাই পাওঁ অলৰেডি হ'ল সো যাই আছো ৰ'বকচোন কেতিয়াবা যাই পাওঁ আৰু চান্দুবিৰ যে ইতিহাসটো বহুত ভাল লগা একচুৱেলি 1897 চনতে ভূমিকম্প হৈছিল আৰু এই ভূমিকম্পটো বিৰাট প্ৰলয়ংকৰী ভূমিকম্প আছিল আৰু ভূমিকম্পৰ ফলতে 5খন ঘৰ দাবি গৈছিল আৰু সেই 5খন ঘৰ দাবি চান্দুবিৰ সৃষ্টি হৈছিল আমেজিং ফাইনেলি অলপ ফ্ৰী পালোঁ এতিয়া অলপমান গৈছোঁ নহ'লেতো ইমান ট্ৰেফিক জাম 10 মিনিট ৰখোঁ অলপ যাওঁ 10 মিনিট ৰখোঁ এক কাপ আগুৱাওঁ ফাইনেলি অলপ ফ্ৰী পালোঁ আমি বাগান এয়া চাহ বাগান আপুনি দেখিছে কি ধুনীয়া সেইফালে সেউজীয়া কুইপাত ওলাইছে আৰু সেইফালে লেফ্ট চাইডে অলপ শুকাইছে বিৰাট ভাল লাগে আৰু আপোনালোকৰ এই বাগানবোৰ যে দেখিছে এইবোৰ ইংৰাজৰ দিনৰে বাগান ইংৰাজে গৈছিল সেই ইংৰাজৰ কালত আৰু ইয়াৰে মানুহবোৰে এতিয়াও চলাই আছে বাগানবোৰ ধুনীয়াকৈ আৰু বাগানৰ আগত আছে মুডুকি আৰু মুডুকি চাইডলে চান্দুবি পাই যাম বেছি দূৰ নাই আৰু পামেই আৰু অলপ দূৰ গ'লেই হ'ল তো যাই আছোঁ গাড়ীৰ পাৰ্কিং চাওক না গাড়ী চাওক না ফিল্ড ভৰ্তি হৈ গৈছে গাড়ী ক'ত পাৰ্কিং কৰিম এতিয়া কম্পানী সুৰকে থৈ দিম দেব আমি ফাইনেলি আহি গ'লোঁ চান্দুবি বহুত কষ্ট কৰি আহিলোঁ বহুত জাম আছে গাড়ী দেখিছে আপোনালোকে এতিয়া আৰু গাড়ীখন ড্ৰাইভাৰতে হৰাইছে আমি বিচাৰি আহিছোঁ ক'লৈ বা গ'ল ড্ৰাইভাৰতে হৰাইছে নহ'লে এতিয়া মেলাই যাওঁ মেলা চাওঁ ফাৰ্ষ্ট নে কি কওঁ প্ৰথম মেলা যাওঁ আমি আহি পালোঁ চান্দুবি ডেৰা যিটো চান্দুবি মেলাত সোমোৱা যিটো মেইন গেট আৰু ইয়া আমি যাই আছোঁ এয়া ফাৰ্ষ্ট মেলা চাই লওঁ তাৰপিছত দেখুৱাম আপোনালোকক চান্দুবি বিলৰ মনোমোহা দৃশ্য
ভিতৰে অনুষ্ঠান চলিছে চান্দুভি মেলাৰ ধুনীয়া প্ৰগ্ৰেম কিন্তু ইয়াত বোলে সোমাবলৈ টিকট লাগিব সো এতিয়া টিকট কৰে 10 টকা টিকট কাটিলো এটা টিকটত 10 টকা এতিয়া ভিতৰে সোমাও মানুহ চাওক না সোমাব নোৱাৰি এ 10 টকা ফালি দিলে ঐ 10 টকা ফালি দিলে সোমালো ভিতৰে ভিতৰৰ দৃশ্য সোমালো ইয়াত ভিতৰে প্ৰগ্ৰেম চাবল ইয়া ৰাজা মহাৰাজাৰ ধুনীয়া ধুনীয়া হেংদাং তৰোৱাল দা কটাৰী সব সংগ্ৰহ কৰিছে ন ইয়াৰ স্থানীয় ৰাইজে এবাৰ কাঠৰ চিমেণ্টৰ কাঠৰ ন কিন্তু চিমেণ্টৰ না কাঠৰে মাটিৰ লাগি দিছে ধুনীয়াকৈ প্ৰদৰ্শনী কৰিছে এইবোৰ কি বাতি চোৱা মানা আছে বোধ এইবাৰ মূৰ্তি ধুনীয়া ধুনীয়া মূৰ্তি আৰ্ট ডাই বিৰাট ধুনীয়া ভাল লাগিছে ন ইয়া কাঠৰে কি ধুনীয়াকৈ সাজাইছে ইয়াতে আৰু প্ৰগ্ৰেম চলি আছে ধুনীয়া প্ৰগ্ৰেম যিটো ষ্টেজত ইয়া ডেন্স চেন্স চলি আছে ৰাভা ডেন্স বড়ো ডেন্স কাৰ্বি ডেন্স ট্ৰাইবেল অলপ চাওঁ আপোনালোকে উপভোগ কৰক চ' লেটছ এনজয় এইখন মঞ্চ সম্পূৰ্ণ বাঁহ বেতেৰে তৈয়াৰী গাহৰি মাংস গাহৰি পুৰা বিৰাট হট লাগে দেই চান্দুবি গাই যদি গাহৰি পুৰা নাখায় কি কম আৰু বিৰাট হট লাগে এয়া আচাৰ এয়া কেকৰা পুৰা বিৰাট হট দেই এয়া জাপি ধুনীয়া ধুনীয়া জাপি ফুল ধুনীয়া ফুল ওলাইছে মানে বজাৰ আৰু চান্দুবি মেলাৰ যি বজাৰ ধুনীয়া বস্তু ওলাই বা বেতৰ ধুনীয়া বস্তু ওলাই ইয়াত আপোনালোকে আহিব বিৰাট ধুনীয়া বস্তু হ'ব ইয়াত দেখিছে কি ধুনীয়া বলক এতিয়া উপভোগ কৰোঁ চান্দুবি বিলৰ প্ৰাকৃতিক সৌন্দৰ্য Oh, you make me wanna talk back to you. Say it like that. If I hate you, then find someone new. Baby, but you know I never will. No, so I choke you down just like a pill. Take you like a pill.
say sorry. Oh, maybe I'll leave, baby, but you know I never will. No, so I choke you down just like a